ভাবিলোঁ আজি নতুন বছৰৰ খানাকে খাওঁ আৰু খাবলৈ আছে আমাৰ গাহৰি। ভাবিলোঁ আজি চুঙাত দি গাহৰিকে খাওঁ আৰু লগত চুঙাত দিয়া ভাতো থাকিব। বলক এতিয়া আমি বস্তুবোৰ গোটেই যোগাৰ কৰোঁ আৰু আমাৰ চুঙাকেইটাও ৰেডি। আপেলে পুৰা ধুই ঠাই সকলো লৈ আহিলোঁ আৰু এতিয়া চুঙাত চাউল দিলোৱেই আৰু এতিয়া মাংসখিনিৰ মছলা চছলা দি সানি এতিয়া চুঙাত দিয়াহে কথা। এতিয়া চুঙাত দি পুৰা জুইত দিম আৰু লগত থাকিব গাহৰিৰ লগত লাই শাক আৰু লাই শাক দিবলৈ ল'লোৱেই। এতিয়া লাই শাকখিনি চুঙাত দি লওঁ। এয়া আমাৰ চুঙাকেইটা ৰেডি। এয়া চুঙাকেইটা জুইত দিলোৱেই। এতিয়া জাষ্ট খোৱা কৰিব লাগে আৰু খাবলৈ লাগে। এইবাৰ সৰুকৈ ঘৰতে খানা পাতিছোঁ, মানে ফেমিলি খানা খোৱা ক'ব গ'লে ভুল নহ'ব। এয়া দেখিছেনে আমাৰ চুঙাকেইটা খাবলৈ হ'লে ৰেডি। এয়া আমাৰ চুঙাত দিয়া মাংস ৰেডি আৰু কি ধুনীয়া এটা গোন্ধ আহিছে, মানে মোৰ খাওঁ খাওঁ লাগি গৈছে। এই চুঙা ভাতো ৰেডি। এয়া ধুনীয়াকৈ সাজি লৈ আহিছে, মোৰ মানে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, মানে ৰ'ব নোৱাৰে আৰু। মানে দুটাই বহি আছোঁ পুৰা জুইৰ ওচৰত, এতিয়া খোৱাই কথা। মজ্জা। আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু